Hey guys, welcome to Farhana's vlog. আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। মই 2-3 মাহ হৈ গ'ল মই মানে ভিডিঅ' দিব পৰা নাই। এতিয়া ভাবিছোঁ যে ভিডিঅ' দিয়া ষ্টাৰ্ট কৰোঁ। সো আজি মই আপোনালোকক এটা ৰেচিপি দিম। এতিয়াই নকওঁ কি ৰেচিপি। মই আপোনালোকক আমাৰ ফেমিলি মেম্বাৰ এটাক দেখুৱাইছোঁ। এইটো Hi Kaha. Hi. Hi. Leo. ইয়াৰ নাম হ'ল লিঅ'। কি হৈছে? হা? কি হৈছিলে? লিঅ' আমাৰ তাত অহা 1.5 মাহ মানে হৈ গ'ল। এইখিনি মান থাকোঁতে আহিছিলে। এতিয়া আৰু ডাঙৰে হৈ গ'ল, কিন্তু আপোনালোকক মই দেখুৱাবই পৰা নাছিলোঁ। আজি ভাবিলোঁ যে মই ভিডিঅ' বনাই আছোঁ যিহেতু আমাৰ লিঅ'ৰ লগত, সেইকাৰণে চিনাকিও কৰাই দিলোঁ। এতিয়াতো মোৰ ভিডিঅ'ত দেখাই পাই থাকিব তাক। বাহিৰত যাবৰ কাৰণে মেও মেও কৰি আছে। আমি এতিয়া এই খোজকাঢ়িব যাম। সন্ধিয়া হৈছে, এতিয়া সন্ধিয়া 6টা বাজিছে। চ' আমি এতিয়া খোজকাঢ়িব যাম। বলক আপোনালোককো লৈ যাওঁ, মাতি আছে মোক। আমি গৈছোঁ মা, মই, ভণ্টি আৰু পিছপিনে আছে আব্বা। ইমান আন্ধাৰ, মোক দেখাই নাপায়। ঘৰ আহি পালোঁ। ইমান ভাগৰ লাগিছে। মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বহুত গৰম লাগিছে। এতিয়া মই চাহ খাই লওঁ। আব্বাই ভাবি আছে কি কৰি আছে। মই এতিয়া কেক বনাব ওলাইছোঁ। কেক বনাবৰ কাৰণে ইয়াতে মই লৈছোঁ 2 কাপ ময়দা, 1 কাপ চেনি, গাখীৰ 1 কাপৰ কম আছে চালত, 1/2 কাপ মই ৰিফাইন তেল লৈছোঁ আৰু 2টা কণী লৈছোঁ মই ইয়াতে, বেকিং পাউডাৰ আৰু কোকো পাউডাৰ। মই ইয়াতে চেনি, গাখীৰ আৰু তেল আৰু কণীটো মই মানে ইয়াতে দি দিছোঁ, সেইটো ডাঙৰ হ'ব। এইটো দি পেলাই এইখিনি মই এবাৰ মিক্সিত মাৰি ল'ম। এইখিনি মই ভালকৈ মানে মিক্সিত মাৰি ল'লোঁ। এইখিনি একদম মানে স্মুথ হৈ গৈছে। এতিয়া মই ইয়াত শুকান বস্তুখিনি দি দিম। ময়দা, ইয়াতে মই ময়দাখিনি লৈ ল'লোঁ 2 কাপ। এইখিনি 1/2 চামুচকৈ অকণমান কম বেকিং ছ'ডা, এচামুচ বেকিং পাউডাৰ,
4 চামুচমান ককো পাউডাৰ এইখিনি ভালকৈ মই নহ'লে চালি ল'ম। ইয়াতে মই অকণমান নিমখ দিম। এইখিনি এইবাৰ মই ভালকৈ মিলাই ল'ম। এইবাৰ মই এই মিক্সাৰখিনি ইয়াতে ঢালি দিম। এইখিনি মই ইয়াতে ঢালি ল'লোঁ। ইয়াৰ পৰা এইবাৰ অলপ অলপকৈ লৈ ইয়াতে মিক্স কৰি ল'ম। আপোনালোকৰ যদি ভেনিলা এচেঞ্চ আছে তেতিয়াহ'লে আপোনালোকে এইটো দি দিব পাৰে ইয়াতে। এতিয়া গোন্ধটো বহুত ধুনীয়া হয়। কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে মই লং দি দিছোঁ অকণমান। আৰু এইখন ইয়াতে বহাই দিম। ইয়াতে মই অইল দি দিম। দি পেলাই এইটো ভালকৈ চাৰিওপিনে লগাই ল'ম। এইবাৰ ইয়াতে ময়দা দিছোঁ অলপ দি পেলাই চাৰিওপিনে এনেকৈ ময়দা লগাই ল'ম। এইবাৰ মই ইয়াতে এইটো লগাই লৈছোঁ। এইবাৰ এইটো ইয়াতে এইটো দি দিম। কেকটো বহাই দিলেও কিমানবিলাক বাচন ওলাইছে। বাচন যে ওলাই নহয়। কেকটো হৈ আছে। গেছটো মিডিয়ামত দি থৈ দিব। লগ পাই আছোঁ দিয়ক। সেইটো হৈ আছে, সেইখিনি হোৱা নাই। সময়টো আৰু আকৌ ঢাকি থৈ দিওঁ। আপোনালোকেতো দেখিলেই মই ইমান তৎক্ষণাতে মানে একদম ইজি ৱেত মই কেকটো বনালোঁ। আপোনালোকেও এবাৰ মানে বনাই চাব আৰু মোৰ এইটো ৰেচিপি ফ'ল' কৰি বনাব আৰু মোক ক'ব যে কেনেকুৱা লাগিছে। কাৰণ মইতো আপোনালোকক টেষ্ট কৰাই দিব নোৱাৰোঁ এতিয়া। মই পাৰিলে দিলোৱে হয়, কিন্তু মই নোৱাৰোঁ। আপোনালোকে বনাই টেষ্ট কৰি মোক কমেণ্টত ক'ব যে কেনেকুৱা লাগিছে। আৰু মই খাই চোৱা নাই এতিয়ালৈকে। ভণ্টিহঁতে খাইছে, সিহঁতে কৈছে যে বহুত টেষ্টি হৈছে বোলে। মই যেতিয়া খাওঁ মই আপোনালোকক জনাই দিম যে কেনেকুৱা লাগিছে। মোৰ এতিয়া মানে ভাল লগা নাই, চ' সেইকাৰণে মই নাখালোঁ। আজিলৈ ইমানতে সামৰিছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকৰ ছাপৰ্টৰ মোৰ বহুত দৰকাৰ হৈছে, চ' প্লিজ ছাপৰ্ট কৰি দিব। বাই দিয়া বাই। চ' আজিলৈ আহিছোঁ, বাই।